দেওবাৰে নাজিৰা হায়াৰ ছেকেণ্ডেৰী। কাইলৈ দেওবাৰ নাজিৰা হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট গেটত কাইলৈ ওলমি থাকিব ৰফিউল কায়ে আজি লগাই থৈ যোৱা সেই দুৰ্দান্ত প্ৰাচীন তলাটো। পাছফালৰ গেটখন অৱশ্যে খোলাই থাকিব। বন্ধবাৰ হলেও এপাক মাৰিবহি দুজনমান মোৰ প্ৰিয় শিক্ষক কৰ্মচাৰীয়ে। শ্ৰেণীকোঠাত কাইলৈ কোনেও কাৰো নামতে প্ৰক্সি মাৰিব লগা নহয়। মই দশৰথ অথবা চেঙাৰ নামত, মিথুনে মোৰ নামত। কমন ৰুমত কাইলৈ মৌন হৈ পৰি থাকিব ৰেজিষ্টাৰৰ বহীকেইখন। অফিচ ৰুমত একেদৰেই পৰি ৰব পুৰণি গধুৰ ফাইল কেইটা, আৰু ফাইল কেইটাত বন্দী হৈ থাকিব ছাৰ বাইদেউসকলৰ 5 মাহৰ দৰমহা। কাইলৈ দেওবাৰ। কাইলৈ বন্ধ থাকিব নাজিৰা হায়াৰ ছেকেণ্ডেৰী, পিংকু বুক ষ্টল, মেগাজিন চেণ্টাৰ, ৰিপু বুক ষ্টল, আনকি বন্ধ থাকিব নাজিৰা গাৰ্লছ হাইস্কুলখনো। কাইলৈ বিদ্যাভৱনৰ সন্মুখত জাকৈয়া হাঁহিৰ জোৱাৰ নুঠিব। ৰঙালীৰ পৰা ভাহি নাহিব কুছ কুছ হোতা হেৰ ছুপাৰহিট গান। কাইলৈ দেওবাৰ। মোৰে শপত অনামিকা দুৱৰা, কাইলৈ কিন্তু তুমি স্কুললৈ বুলি ওলাই নাহিবা ভুলতো। মোৰ বন্ধুবোৰ যিহে, তুমি অহা বুলি জানিলে সিহঁতে মিছাতে মোক জোকাব পাছত। ঋতুৱেতো কিজানি মোক গাই শুনাব 001। অৱশ্যে সোমবাৰেও তুমি আকৌ নহাকৈ নাথাকিবা অভিমানত। তুমি নাহিলে 9:15 স্তব্ধ হৈ পৰিব পাৰে সময়। HS ছেকেণ্ড ইয়েৰৰ আৰ্টছ গেলেৰীত বিদ্ৰোহী হৈ উঠিব পাৰে আমাৰ লাষ্ট বেঞ্চৰ নিয়মীয়া আড্ডা। অনামিকা দুৱৰা, সোমবাৰে কিন্তু তুমি নহাকৈ নাথাকিবা। কাইলৈ দেওবাৰ। কাইলৈ নিস্তব্ধতাত ডুবি থাকিব আমাৰ শৈশৱ কিংবা কৈশোৰবিহীন স্কুল কেম্পাছ। প্ৰেমিক বন্ধুৰ সতে কাইলৈ আমি বিনিময় কৰিব নোৱাৰিম আমাৰ দুখৰ পোচাক। ৰঙা ৰঙা চিয়াঁহীৰে কেলেণ্ডাৰৰ বুকুত কোনে বাৰু আঁকি দিলে এই আপো দিয়া দেওবাৰবোৰ?